তো হেল্ল' বন্ধুসকল, তো আজি হৈছে 31 তাৰিখ। তো আজি 2021, তো লাষ্ট দিন। তো আজি লাষ্ট দিন মানে কি হৈছে 31 তাৰিখ ডিচেম্বৰ, আজি 2021 লাষ্ট দিন। 2021 আজি লাষ্ট দিন। তো 31 তাৰিখ। তো সেইবাবে আজি হৈছে খানা খোৱা বতৰ। খানা খোৱা দিন কিবা কম চৰি ভুল হৈছে। আজি হৈছে খানা খোৱা দিন। তো আজি খানা খোৱা দিন মানে কিছুমানে পিকনিক গৈছে, কিছুমানে খানা খাইছে। তো মই এইবাৰ পিকনিক জনাই। তো মই এইবাৰ পিকনিক নিকলি আমাৰ চুপাৰকেইটা অঞ্চলত পিকনিক জনাই কাৰণে এই 31 তাৰিখৰ এটা আমি খানা খাম। তো পিকনিক হিচাপে ন, আমাৰ নাইট পিকনিক বুলি ক'ব পাৰি। অলপমান পথাৰ আঞ্জাত আমি খানা এটা খাম। আমাৰ নাইট পিকনিক হ'ব, তাতে ৰাতি পিকনিক খাম আমি আজি। তো পিকনিকৰ নিচিনা ধৰি লওক আমি চলি পিকনিক গৈছোঁ, কিন্তু আমি পিকনিক যোৱাৰ কাৰণে আমি অলপমান পইচা তোলা কৰি কিনে আমি ইয়াতে খানা এটা খাম আজি ইয়াতে। তো আজি মই খানাৰ ভিডিঅ'টো কিন্তু ৰাতিৰ যিটো আমি খানা খাম, সেই ভিডিঅ'টো আপোনালোকে নতুন বছৰ 1 জানুৱাৰী তাৰিখে আপোনালোকে সেই খানাৰ ভিডিঅ'টো পাব। আৰু আজি পাব এইটো ভিডিঅ' আজিয়ে পাব। তো এইটো ভিডিঅ' হ'ব আমি খানাৰ আয়োজন কিদৰে কৰিলোঁ, বা ল'ৰাবিলাক কোন আমি এইখিনি আপোনালোক কিবা এনে চাই থকা। হেল্ল' ৱেলকাম ইউটিউব চেনেল স্বাগতম জনাইছোঁ বন্ধুসকল। আজি আমাৰ মাজত লৈ আহিছোঁ মই ইয়াতে ব্লগ। তো বহুত দিন ব্লগ কৰি নাই। তো ব্লগ দিনাৰ কাৰণে মই আজি ভাবিলোঁ আজি দাম ব্লগ নহয় আচলতে ব্লগছ। তো মোৰ ভুল হৈছে। তো আজি খানা চানা খাবি না নাখা? আজি ঘৰত খাব লাগিব। আৰু মাঘ বিহুৰ দিনা আপোনালোকে এটা ভিডিঅ' পাব দিয়ক আপোনালোকে এই প্ৰাম ব্লগত। এইবাৰ কি বানাবি ফেলা বুজি বানাবি না নাও বানাবি না কি বানাবি? যোৱাবাৰ নাও বনাইছিলোঁ, আমিতো নাও বনাইছোঁ। এইবাৰ কি বানাম? এইবাৰ বাছ এখন বানাম বুলি ভাবি আছোঁ। কি হৈ চাং হয় না নহয়? এইবাৰ বাছ বানাবি না? বনাম দে এবাৰ বাছে বনাম। কেনে ঠাণ্ডা দিছে? ঠাণ্ডা কেনে দিছে? বঢ়িয়া দিছে আজি, মস্ত ঠাণ্ডা দিছে। তো খানা চানা নাখা নেকি? খাম আজি খানা, খাব লাগিব। ক'ত খাবি খানা? ঘৰত খাবি খানা? আজি ঘৰত খাই নেকি? আজি উৰুকাৰ দিনাই মানে ঘৰত খাই? আজি লগ বন্ধুৰ লগত খাই খানা? আজি লগ বন্ধুৰ লগত নাখাম দে, বেলেগ বছৰত খাম। ধন্যবাদ। আৰু প্ৰাম ব্লগত আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। তো নতুন বছৰ ভিডিঅ'টো দিম যিহেতু নতুন বছৰ ভাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তো বন্ধুসকল চাই থাকক মোৰ এই ভিডিঅ'টি। তো বলক কিবা কম আৰু। তো বলক আমি খানা জেগালৈ যাওঁ এতিয়া। ৰ'দো দিয়া নাই। তো ৰ'ব এটা কথা ক'ব পাহৰিয়ে গৈছোঁ। তো হিমন্ত বিশ্ব শৰ্মা ছাৰে তাৰমানে মামাইতো কৈছে আপোনালোকক যে 60ৰ ওপৰত পদটো কাৰণে ধুমাইছোঁ না, পদটো ফাটছে কাৰণে। তো হিমন্তক কি কৈছিলোঁ? হিমন্ত বিশ্ব শৰ্মা ছাৰেতো মামাটো কৈছে আপোনালোকক যেন 60ৰ ওপৰত গাড়ী চলাব নোৱাৰে, মদ খাই গাড়ী চলাব নোৱাৰে। আৰু এইভাগে কি বুলি কয়, কি আছিলে এই তই কি শুনিছ? তাত হেলমেট নিপিন্ধাকৈ গাড়ী চলাব নোৱাৰে। সেইকাৰণে আপোনালোকে আজিৰ দিনটোত অন্ততঃ আজিৰ দিনটো নহয়, এনেও আপোনালোকে 60ৰ ওপৰ আৰু হেমলেট আৰু কি বুলি কয় মদ খাই যাতে কোনোতে গাড়ী নচলে, গম পাইছি না? তো বলক তুমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিবি নে নকৰা? বল টাইমত খানা জেগাত গেলি যাম। বল ৰ'দ অলপমান ওলাক। মই ৰ'দ নালাগিল চাই আছিলোঁ। তো ৰ'দ অলপ ওলাক। এই ৰক এইটো হিৰক পলালা সি। এইটো ইয়াৰ ভায়াক হয় না? নাম কি কচোন তাৰ নাম কি? নেকি? এই ৰ'দ দিছে এতিয়া খানা জেগাত যাবে। আৰু আমি খানা ক'ত খাম জানে না? জুম বৰ ভাল নহয়। এই বস্তুটো দেখিছে না আপোনালোকে? এইটো বস্তু কিবাকে যিটো আমাৰ খেলাৰ পথাৰ আছিল যি, সেই পথাৰখন আমিতো খানা খাম। তো বলক আমিতো খানা খাম। ইয়াৰ ভাইয়াক আমি ভিডিঅ' বনাই চাই পাইছে। এইটো ভিডিঅ' বনাই চাব আহিছে এডাল। এইটো তো বলক আমি ভিডিঅ'টো আমি আৰম্ভ। তোক কি লাগে ইয়াতে? ক'ত কৈছা তই? পাবালিক তাকে নাই যা পাবাল চাবাল যাৰ পাই যা আছে আছে নাই যা পাবালিক তাকে কওঁ যা। এ নাই তই যা নাই নাই যা গেইৰো পাপালি নাখায়ে তাক। এ পাপালি নাই যা। এ নাহে যা নাহে যাৱে নাহে যা নাহে তই যাৰ পাই যা নাই ঐ যাৰ পাই যাৱে কি লাগে তোকতে? তোকতে কি লাগে? তো ভাস্কৰ কৰবা যায় বৰে পুৱাই এইটো কি লাগে ইয়াতে তোক? যাৰ পাই যা পাবালিক লাগে যাৰ পাই যা। কাক লাগে তোক? কি কৰা তই পাবালিক? মই ৰং খেলাং কি
পই পই তোৰ ৰং খেলবা হ'ল নেকি ক অ আৰু ক ক দিবা যাবা লাগিব পঢ়িছা না তই কি পঢ়িছা ক ক খ গ ঘ তই ভিডিঅ' বনাই ভাল পা না আয়া সিও বোলে ভিডিঅ' বনাই ভাল পায় এইটো হিৰক এইটো এই ইয়াৰ ভায়াক লাদিনৰ ভায়াক এইটো হিৰক সিও বোলে ভিডিঅ' বনাই কিনে বোলে ভাল পায় তই ভিডিঅ' বনাই কিনে ভাল পা নেকি ক তই মই ভাল ভিডিঅ' পাম বনাবি না ক বানাম দে ধৰ এটা ধৰি কিনে তই ভিডিঅ'টো বনাওঁ ধৰ ক মই নকওঁ ক হেল্ল' হেল্ল' এই বন্ধু অকাল এনেকৈ কওঁ হে বন্ধু অকাল ক'বা নোৱাৰে ক'বা নোৱাৰে আয়া বন্ধু অকাল বন্ধু অকাল বোলো তই বলক তই আমি আৰু এটা বেছি ইয়াৰ লগত থাকিবই লাগিব তই বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমাৰ খানা আমাৰ খানা তাৰে গোটেইমান চলি আছে ইয়াতে চব ৰেডি আহিছে আধা আধি আহিবা আছে তাতে তো এই এটা আমাৰ ছাগালী লাগছি এইটো বাকী এটা বুলবুল হাঁহ এটা দি দিয়া পুৱাই এইটো আছে ছাগাল লৈ গৈছে সি এটা আৰু চলি আহিবাই আছে খেলাখনৰ তো আমাৰ খানা এই তাতে হ'ব তো অলপমান ৰেডি হৈ লগা হ'লে তো বলক তো বন্ধুসকল এতিয়া মই খানা যাই আছোঁৱে তো বাৰী দি পঠাই দি আছোঁ তো এতিয়া আমি ইয়াতে বাঁহ কাটিম এনেকৈ পেণ্ডেলটো সাজিম তো বাজাৰ বোলে গধূলা কৰিব তো এইবাৰ এনেকৈ বাজাৰো বহা নাই মই একবাৰ পুৱা গৈছিলোঁ তো এতিয়া আমি ইয়াতে বাঁহ চাহ কাটিম এতিয়া মই দোকানত যাইছোঁ চিপছ লৈ ৰ'ব দুইমান চিপছ ভোক লাগছি মই এতিয়া দোকানত যাইছোঁ আমাৰ খানা আজি ইয়াতেই হ'ব এই সন্ধিয়া খানা হ'ব তো বলক আমাৰ এই পেণ্ডেল আহি গ'ল এয়া বুলবুল পেণ্ডেল লৈ আহিছে শৰ্মা প্লাষ্টিক চাষ্টিক একদম পুৰা লৈ আহিছে একদম পেণ্ডেল বুলবুল কেনা হয় শৰ্মা কেনা হয় বঢ়িয়া ফুল একদম চকুৰ একদম মাটি ভৰাই দিছে কম সৰু ছোৱালী এতিয়া আমি মাটি উলাম পেণ্ডেল সাজাব লাগে চলি মাতা লাগিল বাঁহ লাগিল এতিয়া আমি বাঁহ কাটিম আমাৰ পুৰা আন্দা আহিনে গাই ভাঙি দিয়ক ভাঙি আকচাইলা কৰা তো এতিয়া আমাৰ এটা আলোচনা হৈ আছে পেণ্ডেল কেনে আমাৰ মধ্যমা আছে মধ্যমাৰ কি ডিচিশ্যন পেণ্ডেলৰ কি ডিচিশ্যন শৰ্মাই লৈ আছে নেকি কেনাই কেনাই তো আমাৰ এতিয়া তুলতুলে বাঁহ কাটি আছে এইটো আমাৰ তুলতুলে বাঁহ কাটি আছে আমাৰ বাচ্চা এটা হৈ গৈছে বাঁহ কাটি লৈ আহিলোঁ এতিয়া আমাৰ এতিয়া এই গালি খালে বহুত ক'ত পাৰে আপুনি তাৰপৰা এতিয়া আমাৰ পেণ্ডেল সাজা হ'ব শৰ্মা আৰু বুলবুলে জোক চাই আছে পেণ্ডেলৰ মই এই ভাস্কৰক সেই দিবা গৈছোঁ চলা থৈ আহিবা দিছোঁ এইয়া বুলবুলে জোক একদম পুৰা জোক চাই আছে এই বেগে ফটো দিছি ফটো হাই এটা দিয়া সুমন ৰাতি হ'ব নেকি ৰাতি হাই বেছিকৈ ওলব না মোক দি এতিয়া লাভ নাই গোটা মানে বৃহৎ চেষ্টাৰে কাম চলাই আছে একদম গোটাবিলাক কিন্তু আমাৰ এটা ইয়াতে বহি আছে এইটোতে বহি আছে আৰু ৰাখিছোঁ ইয়াতে এইগিলাখন চব কাম কৰি আছে এইটো শুনিছান চবে লাগি আছে ময়ো লাগি আছে ভিডিঅ'কে বনাব পৰা নাই হয় সান্দা দা এই ফটো লৈ আহিছে ফটো নাই ফটো বাই সম্ৰাটৰ ফটোটো হাই কুলৰা হাই এটা দিওঁ হয় এতিয়া আমাৰ এতিয়া তিৰপাল চুমান এই তোকে দেখা পাই লাজ লগা হৈছে মোৰ যেইবাৰে দেখোঁ সেইবাৰে তোৰ প্ৰভু ওলাই থাকে প্ৰভু দেৱ নাৰায়ণ বিষ্ণু ওলাই থাকে তোমাৰ আমাৰ কি পাঠা কাটা মানুহ কছাৰী ক'ত এইটো কছাৰী আহিছে বাপাৰে ক'ত কাটি নিলা তো তাৰমানে এইবাৰ কি স্থায়ী সেই ব্ৰইলাৰ কাটা হ'ব নেকি মানুহ
এই ব্ৰইলাৰ কটাকে আনিছে এডাল ব্ৰইলাৰ কটা ব্ৰইলাৰ বুলি নকয় বেলেগ খুলি খোৱা বুলি কওঁ নহয় ব্ৰইলাৰ ই কাটিব ব্ৰইলাৰ আৰু যাওঁ নতুন দাৱনী আছিলে কাৰোবাক যদি ব্ৰইলাৰ চইলাৰ লাগে কাৰোবাক যদি ব্ৰইলাৰ চইলাৰ লাগে এতিয়া ৰঞ্জনক আমাৰ মোক কণ্টেক্ট কৰি লওক ব্ৰইলাৰ পাই যাব নাম্বাৰটো আমি ডিছক্ৰিপশ্যনত দি দিম এয়া আমাৰ ব্ৰইলাৰ আৰু আমাৰ নতুন পদ্ধতিৰে আমাৰ চেণ্ডেল দি আমাৰ কৰি আছে বঢ়িয়া মহেন্দ্ৰ আহিনা আছে একদম তিৰপল ৰেডি বঢ়িয়া আমাৰ পেণ্ডেল এই ৰেডি ষ্টেডি গোটেইবিলাক পেণ্ডেলৰ সাজত একদম ৰেডি একদম তো সেই দোস্ত তো ভিডিঅ'টো এখনি